নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীয়ে শিক্ষক হ'বলৈ বিচাৰি আছে বন্ধুসকল, তেওঁলোকৰ বাবে এটা ধুনীয়া ৰিকমেণ্ড ওলাইছে বন্ধুসকল। আৰু এই ৰিকমেণ্ডটো ওলাইছে বালমন্দিৰ পাব্লিক স্কুল ৰাজপাৰা অসমৰ পৰা, যিটো সৈনিক স্কুলৰ দ্বাৰা চলোৱা আছে বন্ধুসকল, গোৱালপাৰাৰ যিটো সৈনিক স্কুল। আৰু এইটো এটা প্ৰাইভেট শিক্ষকৰ চাকৰি হয় বন্ধুসকল। আৰু এইটো আপুনি অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু আপুনি যদি ইয়াৰ বিষয়ে কিবা জানিবলগীয়া আছে তেনেহ'লে তেওঁলোকৰ এটা নম্বৰ দিছে ইয়াত, আৰু এই নম্বৰত আপুনি যোগাযোগ কৰি আপোনাৰ যিখিনি জানিব লগা কথা আপুনি জানিব পাৰে বন্ধুসকল। আৰু বন্ধুসকল এইটো কি পোষ্ট আৰু কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি আমি এই ভিডিঅ'ত জনাই দিছোঁ বন্ধুসকল। ইয়াত চাওক, এতিয়া এইটো টিচাৰৰ পষ্ট হয় আৰু ইয়াত লিখা আছে প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী ক্লাছৰ বন্ধুসকল টিচাৰ। আৰু নম্বৰ অফ পোষ্ট ক'বলৈ গ'লে 10টা পোষ্ট ইয়াত আছে। আৰু আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে 10+12, অৰ্থাৎ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু আপোনাৰ NTT নাইবা DLED থাকিব লাগিব বন্ধুসকল। আৰু আপোনাৰ চেলাৰী হ'ব প্ৰথম অৱস্থাত 4,600 টকা বন্ধুসকল। আৰু আপোনাৰ যদি BEd আৰু কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে হয়তো আপোনাৰ চেলাৰী বঢ়াই দিব পাৰে বা বেছিও হ'ব পাৰে। আৰু যিসকল বন্ধু বান্ধৱীয়ে ইণ্টাৰেষ্ট হৈ আছে এইটোৰ কাৰণে, তেওঁলোকে এপ্লাই কৰিবলৈ হ'লে 21 এপ্ৰিলৰ পৰা 24 মাৰ্চৰ ভিতৰত ফৰ্ম ফিল আপ কৰি বন্ধুসকল বাই পোষ্টে পঠাব লাগিব। আৰু সেই ফৰ্মখন আপুনি সৈনিক স্কুল www.সৈনিকস্কুল গোৱালপাৰাৰ ৱেবছাইটৰ পৰা পাব পাৰে। আৰু আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, আপুনি সেই লিংকৰ দ্বাৰা ডাউনলোড কৰিব পাৰে বন্ধু বান্ধৱীসকল। আপুনি যদি এই পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ কি কৰিব লাগিব। প্ৰথমতে আপুনি ডিছক্ৰিপশ্যনৰ পৰা এই ফৰ্মখন ডাউনলোড কৰি ল'ব। আৰু ইয়াত চাওক, ইয়াত ধুনীয়াকৈ লিখা আছে বালমন্দিৰ পাব্লিক স্কুল ৰাজপাৰা অসম, ৰান বাই সৈনিক স্কুল গোৱালপাৰা, এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ টিচাৰ প্ৰি প্ৰাইমেৰী এণ্ড প্ৰাইমেৰী ক্লাছেছ। এতিয়া আপুনি এই ফৰ্মখন ডাউনলোড কৰি কেনেকৈ ফিল আপ কৰিব আমি দেখাই দি আছোঁ বন্ধুসকল। প্ৰথমে আপুনি ইয়াত আপোনাৰ নাম লিখিব, তাৰপিছত আপুনি আপোনাৰ দেউতাকৰ নাম ইয়াত লিখিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ ইয়াত লিখিব, তাৰপিছত 1 মাৰ্চ 2021 আপোনাৰ বয়স কিমান হৈছে সেইটো হিচাপ কৰি আপুনি ইয়াত লিখিব লাগিব বন্ধুসকল। আৰু ইয়াত 5 নম্বৰ অপশ্যনটোত আপোনাৰ ইমেইল ID, কণ্টেক্ট নম্বৰ আৰু আপোনাৰ গোটেই ডিটেইলছ ইয়াত দিব লাগিব, আপোনাৰ ভিলেজ, ডিষ্ট্ৰিক্ট এইবিলাক দিব লাগিব। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত চাওক, আপুনি চিৰিয়েল নম্বৰটো দি 1 নম্বৰ 2 নম্বৰ এনেকৈ এইটো চিৰিয়েল নম্বৰ দিব লাগিব। তাৰপিছত আপোনাৰ ডিগ্ৰী ডিপ্ল'মা কিমান, আপুনি HS পাছ কৰিছে, ডিগ্ৰী কমপ্লিট কৰিছে, আপোনাৰ BEd আছে, DLED আছে, সেইবিলাক দিব লাগিব। তাৰপিছত আপোনাৰ বৰ্ড ইউনিভাৰ্চিটি কোনটো বৰ্ডৰ পৰা পাছ কৰিছে এইবিলাক দিব লাগিব। তাৰপিছত ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছিল এইটো দিব লাগিব। আৰু আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিল কোনটোত সেইটো ইয়াত দিব লাগিব বন্ধুসকল। আৰু আপোনাৰ যদি কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে বন্ধুসকল তেনেহ'লে আপুনি ইয়াত দি দিব পাৰিব। আৰু এইটো ফিল আপ কৰাৰ পিছত আপুনি ইয়াত এটা ছিগনেচাৰ দিব লাগিব। আৰু ইয়াত আপুনি এইফালে ডেটটো লিখিব লাগিব বন্ধুসকল। ফৰ্মখিনি ফিল আপ কৰাৰ পিছত আপুনি এইয়া চাওক, ইয়াত লিখা আছে দি এপ্লিকেশ্যন কুড বি চেণ্ড বাই পোষ্ট। আপুনি 200 টকাৰ এটা ড্ৰাফ্ট কাটিব লাগিব আৰু এই এড্ৰেছটোত আপুনি এই ফৰ্মখন বাই পোষ্টে পঠাব লাগিব বন্ধুসকল। ইয়াত লিখা আছে দি হেড মিনিষ্টাৰ অফ বালমন্দিৰ পাব্লিক স্কুল বন্ধুসকল। আৰু এটা মন কৰিবলগীয়া কথা বন্ধুসকল, আপুনি কিন্তু ইয়াত শ্বৰ্ট লিষ্টেড কেণ্ডিডেটক কিন্তু ইয়াত মাতিব ইণ্টাৰভিউৰ কাৰণে বন্ধুসকল। এইখিনিয়ে ভিডিঅ'টো আছে, কেনে লাগিল, ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো বন্ধুসকল সকলো বন্ধু বান্ধৱীলৈ, যাতে যিসকল বন্ধু বান্ধৱীয়ে শিক্ষকৰ চাকৰিৰ বাবে বাট চাই আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে বন্ধুসকল। ধন্যবাদ।